নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলটোলৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনালোঁ। শেষৰ ভিডিঅ'টোত আমি অসমৰ ভূগোলৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি এইটো ভিডিঅ'ত ভাৰতৰ ভূগোলৰ বিষয়ে কেইটামান দৰকাৰী প্ৰশ্ন আলোচনা কৰিম। যদি আপুনি আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। 1 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যই আটাইতকৈ বেছি ধান উৎপাদন কৰে? অপশ্যনবোৰ হৈছে পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পশ্চিমবংগ। পশ্চিমবংগৰ পিছতেই ধান উৎপাদনত উত্তৰ প্ৰদেশ দ্বিতীয় স্থানত আছে। এইটো আপোনালোকে নোট কৰি ৰাখিব। এনেদৰে আমি কিছুমান প্ৰশ্নৰ লগত সংগতি থকা অন্যান্য কথাও প্ৰশ্নৰ মাজে মাজে আলোচনা কৰি যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? অপশ্যনবোৰ হৈছে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। ৰাজস্থানৰ মাটিকালি হৈছে 3,42,239 বৰ্গ কিলোমিটাৰ। 3 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য কোনখন? মিজোৰাম, গোৱা, কেৰালা, নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ, গোৱা। গোৱাৰ মাটিকালি হৈছে 3,702 বৰ্গ কিলোমিটাৰ। 4 নম্বৰ প্ৰশ্ন, ভাক্ৰা নাঙল প্ৰকল্পটো কোন নদীত আছে? অপশ্যন ক চেনাব, অপশ্যন খ ৰবি, অপশ্যন গ সতলুজ, অপশ্যন খ যমুনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সতলুজ। উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ বিলামপুৰ জিলাৰ ভাক্ৰা গাঁৱত এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল। 5 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? কেৰালা, অসম, কৰ্ণাটক, হিমাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেৰালা। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনটো অঞ্চল দুৰ্ভিক্ষৰ কবলত পৰা অঞ্চল? গুজৰাট, উৰিষ্যা, উত্তৰ কৰ্ণাটক, পশ্চিম মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ কৰ্ণাটক। 7 নম্বৰ প্ৰশ্ন, অসমৰ ক'ত বিশ্ব স্বাস্থ্য কেন্দ্ৰ অৱস্থিত? অপশ্যন ক লিডু, অপশ্যন খ চাবুৱা, অপশ্যন গ মাৰ্ঘেৰিটা, অপশ্যন খ ডিগবৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাবুৱা। বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, চমুকৈ WHO, ই ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। 8 নম্বৰ প্ৰশ্ন, ভাৰতত সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য লাভৱান হৈছিল? অপশ্যনবোৰ হৈছে কুঁহিয়াৰ, ধান, ঘেঁহু, মাকৈ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘেঁহু। সেউজ বিপ্লৱ সমগ্ৰ ভাৰতত 1960 চনৰ পৰা আৰম্ভ হৈছিল, য'ত পৰম্পৰাগত কৃষি পদ্ধতিৰ সলনি কৃষিকাৰ্যত প্ৰযুক্তিবিদ্যাৰ সূচনা হৈছিল। 9 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ মাটিক ৰেগুৰ বুলি কোৱা হয়? অপশ্যনবোৰ হৈছে ৰঙা মাটি, কলা মাটি, পলসুৱা মাটি, আলতীয়া মাটি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কলা মাটি। 10 নম্বৰ প্ৰশ্ন, তলৰ কোনখন ৰাজ্যৰ আকাৰ ইউৰোপৰ পলেণ্ডৰ সমান? বিহাৰ, উৰিষ্যা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ মাটিকালি হৈছে 3,04,000 বৰ্গ কিলোমিটাৰ। 11 নম্বৰ প্ৰশ্ন, CIPET অৰ্থাৎ চিপেটৰ সম্পূৰ্ণ নামটো কি? অপশ্যন ক চেণ্ট্ৰেল ইনষ্টিটিউট অফ পলিমাৰ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, অপশ্যন খ চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন এণ্ড ট্ৰেইনিং, অপশ্যন গ চেণ্ট্ৰেল ইনষ্টিটিউট অফ সাইক'লজিকেল এডুকেশ্যন এণ্ড ট্ৰেইনিং, অপশ্যন খ চেণ্ট্ৰেল ইনষ্টিটিউট অফ প্লাষ্টিক ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ চেণ্ট্ৰেল ইনষ্টিটিউট অফ প্লাষ্টিক ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি। 12 নম্বৰ প্ৰশ্ন, তলৰ কোনখন ৰাজ্যৰ চাৰিসীমা আটাইতকৈ বেছি সংখ্যক ৰাজ্যৰ সৈতে নিৰ্ধাৰিত কৰিছে? অপশ্যন ক মধ্যপ্ৰদেশ, অপশ্যন খ মহাৰাষ্ট্ৰ, অপশ্যন গ অসম আৰু অপশ্যন খ বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ অসম। অসমে পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ডৰ সৈতে সীমা বিতৰণ কৰিছে।
লগতে অসমে দুখন বিদেশী ৰাষ্ট্ৰ ক্ৰমে ভূটান আৰু বাংলাদেশৰ লগতো আন্তৰ্জাতিক সীমা বিতৰণ কৰিছে। আপোনালোকে এইটো নোট কৰি ৰাখিব। 13 নম্বৰ প্ৰশ্ন, ধৱলগিৰি শৃংগ ক'ত অৱস্থিত? অপশ্যনবোৰ হৈছে কাশ্মীৰ, নেপাল, তিব্বত, নেপাল, ছিনকিয়াং, তিব্বত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ, নেপাল। 14 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ঠাইত হীৰাৰ খনি পোৱা যায়? অপশ্যন ক, অন্ধ্ৰপ্ৰদেশৰ গোলকন্দাত, অপশ্যন খ, মধ্যপ্ৰদেশৰ পান্না অঞ্চলত, অপশ্যন ক, তামিলনাডুৰ নাইভেলী অঞ্চলত, অপশ্যন খ, কৰ্ণাটকৰ কলাৰত। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন খ, মধ্যপ্ৰদেশৰ পান্না অঞ্চলত। 15 নম্বৰ প্ৰশ্ন, সমগ্ৰ ভাৰততে প্ৰবাহিত হোৱা দীঘল নদীখন কি? নৰ্মদা, গংগা, গোদাবৰী, কৃষ্ণা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, গংগা। গংগা নদীৰ দৈৰ্ঘ্য হ'ল প্ৰায় 2525 কিলোমিটাৰ। 16 নম্বৰ প্ৰশ্ন, হিমালয় পৰ্বতমালা কোন শ্ৰেণীৰ পৰ্বত? ভংগিল পৰ্বত, আগ্নেয় পৰ্বত, স্তূপ পৰ্বত, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, আগ্নেয় পৰ্বত। 17 নম্বৰ প্ৰশ্ন, তলৰ কোনখন ৰাজ্যত শীতকালীন বৰষুণ হয়? পাঞ্জাৱ, কেৰালা, মেঘালয়, তামিলনাডু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, মেঘালয়। মেঘালয়ৰ মৌচিনৰামতেই ভাৰতৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। 18 নম্বৰ প্ৰশ্ন, কৃত্ৰিম হ্ৰদ গোবিন্দসাগৰ ক'ত অৱস্থিত? পঞ্জাৱ, কৰ্ণাটক, পশ্চিমবংগ, হিমাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, হিমাচল প্ৰদেশ। 19 নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়? কেৰালা, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, হাৰিয়ানা। শেষৰটো প্ৰশ্ন অৰ্থাৎ 20 নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য হৈছে পঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, উত্তৰ প্ৰদেশ। কুঁহিয়াৰ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ পিছত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। আৰু সমগ্ৰ বিশ্বতে কুঁহিয়াৰ উৎপাদনৰ ক্ষেত্ৰত ব্ৰাজিল প্ৰথম আৰু ভাৰত দ্বিতীয় স্থানত আছে। এইটো আপোনালোকে নোট কৰি ৰাখিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব। পৰৱৰ্তী ভিডিঅ'ত আমি এনেকুৱা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ক হোৱাকৈ দৰকাৰী প্ৰশ্নৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সকলো ভালে থাকক, কুশলে থাকক।